বাপু তুমি কিয় আহিলা? স্যার ইন্টারভিউ দিবা আহিলো। পিছে কিহৰ ইণ্টাৰভিউ জানা না নাজনা? স্যার জানো আপনার অফিসর ভাত রান্ধনী পোস্টর ইন্টারভিউ। দে তই এতিয়া তোৰ নামটো আৰু কাজটো কো। স্যার মোর নামটো হল শ্রী টেঙারাম দাস আৰু মোর কাজটো হল SC। তই SC ন? দে তই এতিয়া কো ভাত খাই কেনা লাগে? স্যার ভাত খাই ভালে লাগে, কিন্তু আমার মাই মোক বেছিকে ভাত খাবাই নেদে নহয়। 3 কাঁহীমান খোৱাৰ পিছত আর নেদে, আৰু পিছত খুজলিও কৰাচ লৈ খেদে। বঢ়িয়া উত্তৰ দিছায়ে। যা তই চিলেক্ট হ'লি ফোন কৰিম যা। নেক্সট কোনি আছা? আহি যা। স্যার নমস্কার। তইতো গম পাইছাই কিহৰ ইণ্টাৰভিউ। দে তোৰ নামটো আৰু কাজটো কো। স্যার মোর নাম ক্ষতিরাম বড়ো আৰু মোর কাজটো হল ST। ST ন? দে দেচোন বাপু ঘটি তই কো তোহাৰ ঘৰত ভাত কোনি ৰান্ধে? স্যার আগতে আমার মায়ে বনাইছিল, কিন্তু মাই ডেকা খুৰাৰ লগত কলেজৰ পিছৰ পাই মই আৰু আমাৰ আবুই ৰান্ধো। দে তই এতিয়া যা, তোক পিছত মাতিম যা। এৰে পিছত কোনি আছা? সুমেয়া। স্যার প্ৰণাম। দে তোৰ নামটো আৰু কাজটো কো পটাপট। স্যার মোর নাম শ্রী পিলিঙা নাথ আৰু মোর কাজটো হল OBC। OBC দে তই এতিয়া ভাত ৰন্ধা প্ৰণালীটো মোক কচোন। স্যার কোনটো কম, কুকাৰত ৰন্ধাটো কম না হেণ্ডিত ৰন্ধাটো কম? আজিকালি আধুনিক যুগ, কুকাৰত ৰন্ধাটোৱে কো। স্যার প্ৰথমতে 30 টেমামান চাউল দিম, মানে এনাই কম দিলেও হয়, কিন্তু মই ৰাক্ষসে খোৱা দেং না, সেইকাৰণে অলপ বেছিকে দেং। তাৰপিছত মোৰ হাতখান ডুবজকে পানী দিম। তাৰপিছত যদি শিলহান ভাত লাগে তেতিয়াহ'লে এটা হুইচেল মাৰিম, আৰু যদি পায়সহান ভাত লাগে তেতিয়াহ'লে 10টামান হুইচেল মাৰিম। ইনকে ভাত হৈ যাব। গম পাইছো দে মই তই কি ভাত খোৱাবি। যা চিলেক্ট হ'লি যোগাযোগ কৰিম যা পিছত। আৰু কোনবা আছা না কিয়ে? পটাপট আহ, মোৰ টোপনি ধৰছি। ছাৰ আছো মই আছো। দে তোৰ নামটো আৰু কাজটো কো। ছাৰ মোৰ নাম হ'ল পয়ালগা ডেকা আৰু মোৰ কাজটো হ'ল জেনেৰেল। বেটা তোক দেখাতো পয়ালগা আনে পায়ে, আৰু তই জেনেৰেল ন? দে বৈজ্ঞানিকভাৱে ভাত ৰন্ধা প্ৰণালীটো কো, আৰু ভাত কিমান চনত আৱিষ্কাৰ হৈছিল আৰু কি উদ্দেশ্যত আৱিষ্কাৰ হৈছিল, প্ৰসংগ সংগতিলৈকে ব্যাখ্যা কৰ। আৰু ভাতত কি ভিটামিন পায়, আৰু ভাত আমি কিয় খাব লাগে তাকে কচোন। কি তাহাক সুধছা ইমান সহজ কেইটা, আৰু মোক সুধছা গোটেই ৰামায়ণ মহাভাৰত খান? দামৰা চাকৰি নালগে মোক তোৰ চাকৰি তোৰ ওচৰতে ৰাখ, মই ঘৰত যাই খেতি কৰিম দে। ভিডিঅ'টো কেৱল ধেমালিৰ কাৰণে বনাইছো দে, এতে ST SC OBC জেনেৰেল কাকো বেয়াকে কোৱা নাই। ভিডিঅ' গেলা ভাল পালি আমাৰ ক্ষতিৰাম ফেচবুক পেজটো লাইক কৰি দিবি, আৰু ক্ষতিৰাম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইবো কৰি দিবি।